হেল্ল' এভৰিৱান, পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল JS নিউজ গাঁৱলৈ। চ' বন্ধুসকল, আজি মই আপোনালোকক যিটো ভিডিঅ' দেখুৱাম একদম পূৰা অদ্ভুত ভিডিঅ'। আপোনালোকে ভাবে নেকি এখন পানী পুৰি দোকান দি মাহত ইনকাম কৰিব পাৰে 1 লাখ টকা? চ' বন্ধুসকল, হয়নে নহয় বলক আমি সেই পানী পুৰি দোকানখনলৈ যাওঁ আৰু পানী পুৰি দোকানৰ যিজনে দি আছে তেখেতৰ সৈতে আমি কথা বতৰা পাতিম। তো বলক দেৰি নকৰি আমি পানী পুৰি দোকানখনলৈ যাওঁ। চ' বন্ধুসকল, আমি আহি আছোঁ আৰু বেছি টাইম নাই, পাইছোঁহি পানী পুৰি দোকানখন। ত' বন্ধুসকল, সেইখন পানী পুৰি দোকান, যিখন দোকানত নেকি লাখ টকা মাহত ইনকম হয়। ত' এতিয়া মই পানী পুৰি খাম আৰু লগতে তেখেতৰ লগত কথাও পাতিম। ত' আহক তেখেতৰ লগত আমি অকণমান কথা পাতিম। भैया ये पानी पूरी दे देना। आप कहाँ से हैं भैया? राजस्थान से। कितना साल से आप इधर काम कर रहे हैं? 10 साल से पानी पूरी का काम कर रहा है। तो आपका बिजनेस भी अच्छा ही चल रहा है, जैसे कि देख रहा हूँ कस्टमर भी बहुत लगा हुआ है। डेली आपका मिनिमम इनकम कितना हो जाता है? इनकम जैसे कि 4,000 5,000 4,000 5,000 তেখেতৰ ডেইলি ইনকম হয়। তো তেখেতে ৰাজস্থানৰ পৰা হয় আৰু 10 বছৰৰ আগৰ পৰা এইটো কামটো তেখেতে কৰি আছে। আপোনালোকে ভাবিবই নোৱাৰিব যে এজন পানী পুৰি ইমানখিনি পইচা ইনকম কৰিব পাৰে বুলি। তো আপোনালোকে নিজে মুখে শুনিলে 5-6 হাজাৰ টকা দিনত ইনকম হৈ যায়। आपका नाम क्या है? हारदार তেখেতৰ নাম। তেখেতে 10 বছৰ পৰা কৰি আছে যিহেতু পানীটো অলপ খাই লওঁ। মই হাতে খাম দেই। পানী পুৰিখিনিও ভাল, সেইকাৰণে চাগে কাষ্টমাৰ বেছি আহে। এইফালে চাওক মানুহৰ লাইন লাগি আছে আৰু ইফালৰ পৰা মানুহ আহি আছে। भैया दुकान बंद करके घर नहीं जाते? कौन लाना? हाँ তেখেতে ইয়াত পৰিবাৰ সহকাৰে থাকে। তো যদি এজন মানুহে পানী পুৰি দোকান খুলি ইমানখিনি ইনকম কৰিব পাৰে, চ' আমি কিয় লাজ কৰিব লাগে এই কথাটো? আমাৰ অসমৰ যুৱকেও এইবোৰ কাম কৰিব পাৰে। 5-6 হাজাৰ ইনকম হয়, কিন্তু লাজ কৰে কৰিব না। গতিকে আপোনালোকে চাকৰি বাকৰি ইমান হেৰি কৰি নাথাকিব এইটো কাৰণে, আৰু পানী পুৰি চানীবোৰ বেছিবোৰ লাজ চাজ নকৰিব। যিহেতু নেকি ইনকাম ভাল আছেতো ইয়াতে, আপুনিও এখন পানী পুৰি দোকান খুলিব পাৰে এনেকুৱা চেণ্টাৰত বা জেগাত। চ' বন্ধুসকল, আপোনালোকে গম পালে এখন পানী পুৰি দোকানৰ পৰা কিমান টকা ইনকাম হয়। মইতো ভাবিছিলোঁ 1 লাখ মান টকা ইনকাম হয় নেকি। তেখেতে কৈছে ডেইলি 5,000 মান টকা ইনকাম হয়। তো মাহত 1.5 লাখ টকা তেখেতে ইনকম কৰে। গতিকে আমি লাজ কৰোঁ এইবিলাক কাম কৰিবৰ কাৰণে, পানী পুৰি চানী পুৰি দোকান খুলিবৰ কাৰণে, কিন্তু এইবিলাকত প্ৰফিটটো বেছি আছে। চ' বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আন্ধাৰ হৈ আহিছে, ভিডিঅ'টো ভালকৈ ফ'কাছ হোৱা নাই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি আপুনি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। জয় আই অসম।